মই নজুতি মোৰ ইউটিউব চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি পুনৰ ভিডিঅ' লৈ পেলাই আহিছোঁ আপোনালোকৰ ওচৰত। আজি কিছু সময় আগতে দুজন ব্যক্তি আহিছিলে আমাৰ ঘৰলৈ, বাচন আনিছিলে আৰু ফুলৰ টাব আনিছিলে। তাৰ সেই সময়তে মই 2টা বা 3টা ল'লোঁ আৰু তাৰে এটা এইটো হ'ল 90 টকা। 90 টকা বুলি নহয় আৰু কমাই পেলাই ল'লোঁ, গতিকে 60 ৰুপিছত ল'লোঁ আৰু 90 টকা বুলি কৈছিলে, নাজানো তেওঁলোকে দামটো কিয় কৈছিলে। বাৰ্গেনিং কৰিবলৈ 60 টকাত ল'লোঁ আৰু ইয়াৰ 2টা ল'লোঁ। ইয়াৰ 90 টকা কৈছিলে, 75কৈ ল'লোঁ। ইয়াৰ দামটো এইটো কাৰণে যে ডিজাইনেবল থকাৰ কাৰণে। এতিয়া কথা হ'ল কি, এই ধৰণৰ ডিজাইনেবল থাকিলে কি হয়, দুফালে বাৰান্দাৰ দুয়োফালে 2টা দিলে আৰু মজা লাগিব, দেখি ভাল লাগিব। গতিকে এইটো টাব ল'লোঁ। আৰু এনেকুৱা ধৰণৰ টাব আছে বাৰু আমাৰ কিছু এই স্থানতে আছে। ইয়াত কিছুমান ফুলৰ তুলি সজাই থৈছোঁ। এইবিলাক মাটিৰ টাবো আছে, প্লাষ্টিকৰো আছে বাৰু, কিন্তু মাটিৰ টাবতকৈ প্লাষ্টিকৰ টাবৰ মাজত টাবৰ মাজত বিশেষত্ব এইটোৱে যে মাটিৰ টাবত পানী দিলে কিছুদিনলৈকে মানে প্ৰিজাৰ্ভ হৈ থাকে, আৰু প্লাষ্টিকত পানী দিলে বেছি দিনলৈ প্ৰিজাৰ্ভ হৈ নাথাকে, সদায় শুকাই যায়। এইটো আছে, এইটো দেখোন আমাৰ একেবাৰে জলকীয়াও লাগি আছে আৰু এইবিলাক লাগি আছে। মাটি দাদা নমস্কাৰ, আপোনাৰ পৰিচয়টো? নামটো? কুৰাবাই। অঁ, আপোনাৰ নামটো দাদা? আমার নাম বলরাম বর্মন। দাদা মোৰ নাম বিষ্ণু নাগ। অঁ, আপোনালোকৰ মানে কুৰাবাই তিনিআলি। আপোনালোক অকল এই মাটিৰ বাচন বৰ্তন বনোৱাৰ কাৰ্যৰ লগতে জড়িত আৰু নে আৰু কিবা মূৰ্তি চূৰ্তি? মূৰ্তিও বনাওঁ আমি, ব্যৱস্থা কৰি। অঁ, মূৰ্তি চূৰ্তি বনাই ন জানো? অঁ, মূৰ্তি খতম হ'ল কি, অঁ হয়, সেইটো ব্যৱস্থা টেৰাকটাৰ আমি আৰু কি। অঁ অঁ, মানে আপুনি মাটিৰ বাচন বৰ্তন বনোৱাৰ উপৰিও 12 মাহে মানে আৰু অন্যান্য কি কামৰ লগত জড়িত আপুনি? অকল মাটিৰ অঁ, খেতি বাতি থাকেই আৰু আপোনাৰ মাটিৰ বাচন, নাই এইটো ভাল কথা। আৰু চাকি তাকি যিমান আছে চব। অঁ, ধন্যবাদ। আৰু লগতে আপোনাৰ ইয়াৰো ভাগ আছে নহয়, চাইজ লৈ পেলাই দাম আছে। মানে এই সৰুবিলাকৰ দামটো কিমান নো? এইটো আছে 45 টকা, এইটো আছে 90 টকা, এইটো আছে 90 টকা নহয় জানো? এইটো হ'ল 35 টকা। যোনে যি ধৰণে ল'ব পাৰে। ঠিক আছে, অঁ নাই ঠিকে আছে, ঠিক আছে। এইটো 90 টকা ন দাদা? 90 টকা। এতিয়া আহোঁ মূল কথালৈ। এতিয়া আপোনাৰ ভিডিঅ'টো দেখুওৱাৰ মূল উদ্দেশ্য এইটোৱেই যে আমাৰ যিসকল ব্যক্তিয়ে মাটিৰ যিখিনি বাচন বৰ্তন বনায়, এই মাটিৰ বাচনবিলাকৰ জৰিয়তে মানুহৰ ক্ষতি সাধন নহয়, বৰঞ্চ মানুহৰ উপকাৰহে সাধন হয়। কিন্তু আজিকালি প্ৰায় বজাৰবিলাকত প্লাষ্টিকৰ বাচন বৰ্তনেই হওক বা টাবেই হওক, ফুলৰ টাবেই হওক, নানা ধৰণৰ সামগ্ৰী ওলাইছে প্লাষ্টিকৰ। কিন্তু উপায়হীন হৈ পেলাই আমিও ননা নহয়, কিন্তু দৰাচলতে এই মাটিৰ বাচন বৰ্তনবিলাক বা মাটিৰ যিখিনি পাত্ৰ, এইবিলাক ব্যৱহাৰ কৰিলে অতি শৰীৰৰ কাৰণে উপযোগী বুলি ক'ব পাৰি। গতিকে অতীজতে মাটিৰ বাচনতেই মানুহে খাইছিলে, মাটিৰ বাচনতে বনাইছিলে। তেতিয়া সেই সময়ত মানুহৰ ৰোগ ব্যাধিবিলাক কম আছিলে। কিন্তু আজিকালি দেখিছোঁ যে প্লাষ্টিকৰ বজাৰখন উপলব্ধ, সকলো ঠাইতে দেখিছোঁ প্লাষ্টিকৰ নানা ধৰণৰ সা সামগ্ৰী ওলাইছে। কিন্তু উপায়হীন হৈ পেলাইও মানুহবিলাকে আনিবলগীয়া হয় বা আমিও আনিছোঁ। কিন্তু পৰাপক্ষত এইবিলাক ব্যক্তিয়ে যিবিলাক কষ্ট সাধন কৰি পেলাই এইবিলাক আপোনাৰ সামগ্ৰী বনাইছে, ফুলৰ টাব বনাইছে, মাটিৰ বাচন বৰ্তন বনাইছে, তেওঁলোককো যাতে তেওঁলোকৰ উপাৰ্জনৰ অৰ্থে আমিও কিছুমান বস্তু কিঞ্চিতমান হ'লেও কিনিব লাগে। কিয়নো তেওঁলোকৰো এটা পৰিয়াল আছে আৰু তেওঁলোকে ভাল কামেই কৰি আছে। তেওঁলোকে কোনো প্লাষ্টিকৰ সা সামগ্ৰী আপোনাৰ তৈয়াৰ কৰা নাই। তেওঁলোকে মাত্ৰ মাটিৰ বাচন বৰ্তন বনাইছে, ফুলৰ টাব বনাইছে বা অন্যান্য সা সামগ্ৰী বনাইছে। মাটিৰ বাচনৰ মাটিৰ পৰা তৈয়াৰী কিছুমান বাচন বৰ্তন বনাইছে বা সা সামগ্ৰী বনাইছে। গতিকে এইবিলাক ভাগি গ'লেও আমাৰ যি মাটিৰ লগত মিলি যায়, কিন্তু প্লাষ্টিক এটা আপোনাৰ বেয়া হোৱাৰ পিছত ভাঙি গ'লেও আমি পেলাই দিয়াৰ পিছতো এই ধৰণৰ প্ৰতি বছৰতো এইবিলাক বস্তু আমাৰ মাটিৰ লগত বিলীন নহয়, বৰঞ্চ মানুহৰ অপকাৰ সাধনে হয়।
গতিকে এই ভিডিঅ'টো আপোনালোকক দেখুওৱাৰ মূল উদ্দেশ্য এইটোৱে যে আশা কৰোঁ আপোনালোকেও এই ধৰণৰ দুই এটি এপত এইসকল ব্যক্তিৰ পৰা ক্ৰয় কৰক, তাৰে কামনা কৰিছোঁ। আৰু সেই লৈ পেলাই আজি এই ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি কোনোবাখিনি যদি ভুলভ্ৰান্তি হৈছে ভিডিঅ'টো আপোনালোকক দেখুৱাওঁতে বা মই দুই এষাৰ কওঁতে কিছুমান ভুলভ্ৰান্তি থাকিব পাৰে, নথকা নহয়। গতিকে যদি ইয়াতে যদি কোনোবাখিনিত আপোনাৰ ভুলভ্ৰান্তি থাকে মাফ কৰিব। আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।